নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কি বনাবলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি গমেই পাইছে। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এইফালে এয়া দেখিছেনে, এই মুৰ্গীটো আজি আমি খাম বুলি ভাবিছোঁ। এয়া মিষ্টাৰে এয়া চাফা কৰিছে। ইফালে এয়া মাংস কাটি ৰেডি হৈ গ'ল। মই এতিয়া যিহেতু পিঠাগুড়ি চব্জি বনাম, এইখিনি চাউলখিনি এতিয়া অকণমান সময় ৰাখি থলোঁ আৰু এতিয়া মিক্সিতে পিচি লৈ গুড়ি কৰি থৈ লৈছোঁ। ইফালে পিঁয়াজখিনি কাটি যোগাৰ কৰি ল'লোঁ। পিঁয়াজ, আদা, তেজপাত আৰু জলকীয়া, মাংসখিনি ধুনীয়াকৈ মই যোগাৰ কৰি ল'লোঁ। ইয়াতে এতিয়া গেছত মই কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাত এতিয়া ইয়াত তেল দি দিছোঁ। মুৰ্গী মাংসত যিহেতু তেল সৰহকৈ দিব লাগে, সেয়ে তেল সৰহকৈ দিছোঁ। ইয়াতে তেলখিনি গৰম হোৱাত তেজপাত আৰু জলকীয়া দুটা দি দিছোঁ, শুকান জলকীয়া। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে মই জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, মিট মছলা আৰু ৰেড চিলি পাউডাৰ, এই গোটেইখিনি মছলা দি এতিয়া মই ভালদৰে লৰাই ল'ম। ইয়াতে এতিয়া আদা নহৰু পেষ্টটো মই দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত মাংস দি দিছোঁ। মাংস কেইপিচ মই ডাঙৰ ডাঙৰকৈ কাটিবলৈ দিলোঁ। যিহেতু পিঠাগুড়ি অলপমান ডাঙৰ ডাঙৰকৈ দিলে মই ভাল পাওঁ আৰু ল'ৰাহঁতেও খুব খাই ভাল পায় তেনেকৈয়ে, সেয়ে ডাঙৰকৈ কাটিব দিছোঁ। বাকীখিনি সৰুকৈ থৈ দিছোঁ। সেনেকৈ সেইখিনি ফ্ৰাই কৰিব লাগিব। এইখিনি যিহেতু পিঠাগুড়িৰ চব্জি বনাম, জোল বনাম, সেয়ে এইখিনি ডাঙৰ ডাঙৰকৈ কাটিবলৈ দিলোঁ। এতিয়া মাংসখিনি মই ধুনীয়াকৈ এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া ঢাকনখন মাৰি অকণমান সিজিবলৈ দিওঁ। ইফালে এয়া মাংস প্ৰায় সিজিছে, দেখিছেনে? মাংসটো টাইট হোৱালৈকে ভাজিব লাগিব, তেতিয়াহে চব্জিকণ খাই খুব ভাল লাগে। ইয়াতে এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। ঢাকনখন দি আকৌ সিজিবলৈ দিম। এইফালে মাংস মোৰ প্ৰায় দেখিছেনে সিজিছে। ইয়াতে মই এতিয়া পানী দি দিম। পানী দি উতল অহালৈ মই অকণমান ৰ'ব লাগিব। এইফালে এয়া উতল আহিছে। এতিয়া এইখিনি উতল অহাত মই পিঠাগুড়ি অলপ অলপকৈ ছটিয়াই দিব লাগিব, নহ'লে সৰহকৈ একেবাৰে দি দিলে গোটা হৈ যাব পাৰে। এতিয়া অকণমান অকণমানকৈ ছটিয়াই দি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। ইফালে এয়া মোৰ ডাঠ হৈছে। এনেকৈ দি থাকি লাহে লাহে পিঠাগুড়ি চব্জি ডাঠ হৈ যাব। এয়া ডাঠ হৈছে, দেখিছেনে? এইফালে ইয়াতে অকণমান জালুক গুড়ি দি দিছোঁ। চব্জিকণ কিমান ধুনীয়াকৈ ডাঠ হৈ আহিলে, দেখিছেনে? আৰু আপোনালোকে
ভালকৈ লৰাই থাকিব, নহ'লে তলত লাগি যাব পাৰে। সেই মই লৰাই আছোঁ। ইয়াতে এতিয়া অকণমান গৰম মছলা দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। চব্জিখন কিমান ধুনীয়াকৈ ডাঠ হৈ আহিলে দেখিছেনে? ইফালে এয়া মোৰ আঞ্জা হৈয়ে গ'ল। এতিয়া ইয়াতে মই মান ধনিয়া অকণমান দি দিছোঁ গোন্ধৰ বাবে। এতিয়া এইখিনি মই এনেকৈ ভালদৰে লৰাই লৈ নমাই থ'ম। আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক জনাওঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেন্তে আজিলৈ